কোনোবাই এষাৰি সুন্দৰ বাক্য ঠিকেই কৈছে, মা সেইগৰাকী বেংক একাউণ্ট হয় যিগৰাকীয়ে নিজৰ সমস্ত দুখ জমা কৰি থয়, আৰু দেউতা সেইখন ক্ৰেডিট কাৰ্ড হয় য'ত বেলেঞ্চ নাথাকিলেও আমাৰ সকলো সপোন পূৰণ কৰাৰ দায়িত্ব লয়। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক কুশলে আছে। ৰিম্পি মটিভেশ্যন এণ্ড ফেক্ট চেনেলৰ জৰিয়তে আজি আপোনালোকলৈ আগবঢ়াই নিছোঁ এটি নতুন কাহিনী। কাহিনীটোৰ নায়কজন এজন ক'ভিডত আক্ৰান্ত ব্যক্তি হয়, যিগৰাকীয়ে ক'ভিডত আক্ৰান্ত হৈ হস্পিটেলৰ এটা কোঠাত থাকিব লগা হয়। আৰু তেওঁ দিনে ৰাতিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছিল যে তেওঁৰ ৰিপৰ্টটো যাতে সোনকালে নিগেটিভ আহে। সেই ব্যক্তিজন হস্পিটেলত থাকি বিৰাটেই আমনি পাইছিল, কিয়নো তেওঁ য'ত ৰখা হৈছিল এটা আইচলেশ্যন ৱাৰ্ড হয়, তাত কোনো বাহিৰৰ ব্যক্তিৰ প্ৰৱেশেই নাছিল। আনকি উৰে দিনটো উৰে ৰাতিটো তেওঁ অকলেই সময়বোৰ পাৰ কৰিব লগা হৈছিল। মনোৰঞ্জনৰ কাৰণেও কোনো ব্যৱস্থা নাছিল, খোৱা খাদ্যও আঁতৰতে দি থৈ গুচি গৈছিল। মুঠতে ক'ব গ'লে তেওঁ জীৱনৰ আটাইতকৈ বেয়া লগা মুহূৰ্তবোৰৰ সৈতে দিনবোৰ অতিবাহিত কৰিছিল। ফাইনেলি 1 মাহৰ পিছত তেওঁৰ ৰিপৰ্টটো নিগেটিভ আহিল। ক'ব নোৱাৰোঁ তেওঁৰ ৰিপৰ্টটোত ভগৱানৰে আশীৰ্বাদ আছে নে ঔষধৰে দৰৱৰে প্ৰভাৱ আছে। হস্পিটেলৰ ষ্টাফসকলে হাঁহি মুখে তেওঁক ফুলৰ বুকে, গামোচা আদি দি প্ৰশংসা কৰি ক'লে যে ক'ভিডৰ নিচিনা এখন ইমান ডাঙৰ যুদ্ধ আপুনি জয় কৰি আহিলে। সেই সময়ত কিন্তু সেই ক'ভিড আক্ৰান্ত ব্যক্তিজন কিবা এটা গভীৰ চিন্তাত ডুব গৈ আছিল। হস্পিটেলৰ সকলো ষ্টাফ আচৰিত হৈছিল। নিগেটিভ ৰিপৰ্ট অহাৰ পিছতো মানুহজন কিহৰ ইমান চিন্তা হ'ব পাৰে। হস্পিটেলৰ গেটত তেওঁক লগ পাবৰ কাৰণে তেওঁৰ পৰিয়ালৰ সকলো ইষ্ট কুটুম, ভাই বন্ধু, লগতে তেওঁৰ মৰমৰ পত্নীগৰাকী, আনকি ল'ৰা ছোৱালীকেইটাও আনন্দত আত্মহৰা হৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈ আছিল। কিন্তু সেই মানুহজনে কাকো ভূক্ষেপ নকৰি নিজৰ গাড়ীত উঠিল আৰু ড্ৰাইভাৰজনক এটা ঠিকনাৰ কথা ক'লে। গোটেই ৰাস্তাটো মানুহজনে এগৰাকী ব্যক্তিৰ কথাই ভাবি গ'ল। কিছু সময় যোৱাৰ পিছত সেই ঠিকনাটো পালেহি আৰু দৌৰি গৈ গেটখন খুলি এটা বিৰাট ডাঙৰ কোঠালিত প্ৰৱেশ কৰিলে। বৃদ্ধাশ্ৰমৰ সেই কোঠালিটোৰ ভিতৰত আজি 5টা বছৰে আৱৰ্জনা বুলি পেলাই থৈ অহা নিজৰ মাকক তেওঁ দৌৰি গৈ সাৱটি ধৰিলে আৰু হুকহুকাই কান্দি ক'লে, মা মোক ক্ষমা কৰি দিয়া, মই তোমাৰ লগত বহুত অন্যায় কৰিলোঁ, বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। আজি 1 মাহ ধৰি মই যেতিয়া কৰোণাত আক্ৰান্ত হৈ আইচলেশ্যন ৱাৰ্ডত আছিলোঁ, তেতিয়া মোক কোনো মানুহেই লগ কৰিবলৈ যোৱা নাছিল। আৰু তেতিয়া মই অনুতপ্ত হৈ গম পাইছিলোঁ যে এজন মানুহ পৰিয়ালৰ পৰা বিচ্ছেদ হৈ থাকি তেওঁৰ অন্তৰত কিমান দুখ পাব পাৰে। আজিতো মই 5টা বছৰে তোমাক ইয়াত থৈ মোৰ দায়িত্ব শেষ হোৱা বুলি ভাবি তোমাৰ এটা খবৰ ল'বলৈও অহা নাছিলোঁ। আজি 5টা বছৰে তুমি যিমানখিনি কষ্ট পাইছা সেয়া মই এতিয়াহে অনুভৱ কৰিব পাৰিছোঁ। মা, তোমাক আজি মই লৈ যাম, তুমি আৰু দেউতাই মিলি সাজি থৈ অহা সেই সপোনৰ ঘৰখনলৈ। তেতিয়া সেই বৃদ্ধাশ্ৰমত থকা মাতৃগৰাকীয়ে বাৰু কি ক'লে জানেনে? মোৰ বোপা, মোৰ শুন, তই জানো কিবা ভুল কৰিছিলি মই তোক ক্ষমা কৰি দিবৰ কাৰণে। এই সৰু কাহিনীটো ইমানতেই শেষ হৈছে। আমাৰ জীৱনত আমি সৰু সুৰাই হওক বা অন্য কিবা কাৰণেই হওক নিজৰ সম্পৰ্কৰ মানুহবোৰৰ পৰা বিচ্ছেদ হৈ পৰোঁ। কাৰণ লাগিলে যিয়েই নহওক কিয়, জীৱনত কেতিয়াও নিজৰ মা দেউতাক আমি আঁতৰাই পঠাব নালাগে। সদায় তেওঁলোকক আমি সন্মান কৰিব লাগে। তেওঁলোকৰ প্ৰতি আমাৰ হৃদয়ত সদায় মৰম ভালপোৱা জীয়াই ৰাখিব লাগে। কিয়নো মা দেউতাৰ স্থান আন কোনো ব্যক্তিয়ে ল'ব নোৱাৰে। তেওঁলোকে আমাক নিস্বাৰ্থভাৱে ভাল পায়। আমাক ডাঙৰ দীঘল কৰি মানুহ কৰাৰ কাৰণে যিখিনি কষ্ট কৰে তাৰ কাৰণে তেওঁলোকে কোনো বিনিময়ো নিবিচাৰে। সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু আমাৰ মংগলৰ কাৰণে, সফলতাৰ কাৰণে। ক'ব লগা হৈছে ইমানখিনিয়ে। শেষত মা দেউতাৰ আশীৰ্বাদত, ভগৱানৰ কৃপাত আৰু নিজৰ সঁচা কষ্টৰে ক'ব বিচাৰোঁ মই এইটোৱেই, কৰি দেখুওৱা এনেকুৱা সকলোৱে হ'ব বিচাৰে যাতে তোমাৰ নিচিনা। আজি আপোনালোকলৈ আগবঢ়াই অনা অসমীয়া শব্দটো হৈছে চেৰাগ।
চেৰাক শব্দৰ অৰ্থ হৈছে চাকি, বন্তি। অহা মঙলবাৰে আকৌ সন্ধিয়া 7 বজাত এটা নতুন কাহিনীৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয়াই অসম।